গুড মৰ্নিং স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ অন্য এটা ছুটি ভিডিঅ'লৈ আৰু এয়া দেখি চিনি পাইছেই চাগে আমাৰ বৌ আহি পাই গ'ল আমাৰ ঘৰত তাৰপিছতে ৰাতিপুৱাই দিবলৈ ওলালোঁ এটা অৰ্ডাৰ মানুহ এগৰাকীক দিবগৈ লাগে তাকে বোলো আমি দুইজনী গৈ দি থৈ আহোঁগৈ আৰু এই বোলে ভিডিঅ' অকণমান কৰি থওক ইমান নতংগী দেখিছেনে আহি পেলাই বনাই আছোঁ এইফালে ৰুটি মানে পথাৰলৈ ৰুটি নিম আজি আমাৰ নদীৰ পাৰত আজি ধান কাটিছে তালে যেহেতু দূৰ হয় ভাত নিব নোৱাৰি সেইকাৰণে গোটেইকেইজনে ৰুটি বনাই নিবলৈ লৈছোঁ আগত আমাৰ দাৱনীসকল গ'লেই দেই তাৰপিছতে এয়া ৰুটি চুটি বনাই মেলি আমি কেইজনী ওলালোঁ পথাৰ নৈ পাৰৰ পথাৰলৈ আহিলে এইটোৱে ভাল ইমান ধুনীয়া ধুনীয়া দৃশ্যবোৰ চাব পাৰি আৰু জানখন পাৰ হৈ আহিয়ে পালোঁ এইফালে নদীখন আৰু এতিয়া আমি এইফালে কেনি পাৰ হওঁ তাকে ভাবি পেলাই ৰৈ আছোঁ ইফালৰ পৰা এতিয়া আমাক আহি জেঠাই লৈ যাবহি আৰু এয়া নীলাজী বনখিনি ইমান ধুনীয়াকৈ ফুলি আছে চাওকচোন আৰু এয়া আমাৰ পথাৰ দিনটো শেষ হোৱাৰ লগে লগে মোৰ ভিডিঅ'টো শেষ হ'বলৈ লৈছে আজিৰ ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ ভিডিঅ'টো ভাল পালে থেংক ইউ